थारैनो बर' हारिनि गेजेराव हाबा जाखानाय आइजोफ्रा गावनि उन्दै उन्दै खुदिया गथ'फोर थासेयावबोदि गुबुन हाबा जाखानाय एबा सेंग्राफोरजों लांखारनायफोरा सानफा एफा बारानिफ्राय बारा जागासिनो दं। बे हुदाखौ मोनसे बादायनाय बायदिसो नुसै। बेबायदिनो उन्दै उन्दै गथ'फोरखौ गारनानै खारदों सासे आइजोआ। धेमाजि जिल्लानि मिमां हालामनि सिङाव थानाय 2 नं पाहारपुर गामिनि थागिबि बनेजर कसारीनि फिसाज्ला मुस्रि तिलक कसारीनि आंगो बिसि मुस्रिमा अन्जु कसारीया थांनाय 5 सेप्तेम्बर 2022 साननिफ्राय गावनि 2 आरो 4 बोसोर बैसोनि उन्दै उन्दै गथ'साफोरखौ नागारनानै गामिनो मुस्रि अरुण कसारी मुंनि सासे सेंग्राजों बहाबा खारखुमानानै दं। बेनिखायनो गोमाना थानाय अन्जु कसारीनि फिसाय मुस्रि तिलक कसारी आरो बिमामोनहा रायजो राजाफोरखौ हांख्रायहरदों दि बहाबा सोरबाबाफोर नुसनबायोब्ला हमनानै नखरनि सुबुंनो नैबे फन नाम्बार 6002219611 आरो 6000862347 आव खिन्थाहरनो थाखाय गुरै खावलायहरदों। মই আছিলোঁ বাছাৰত আছিলোঁগৈ। মই বাছাৰতে কাম কৰি থাকোঁ। মোৰ পুৰণা মালিক আছে, মই তাতে কৰি থাকোঁ। কৰিছিলোঁ কেইদিনমান কৰিছিলোঁ, সেই কামো ভালকৈ কৰিব পৰা নাই। মইতো এনেকৈ হাজিৰা চাজিৰা কৰি খুৱাই আছোঁ, একো দুখ কষ্ট দিয়া নাই। ল'ৰাটো হাত ভাঙিছে, তেনেকৈ কৰি কেনে তাহত মোক মই ফোন কৰিলোঁ ঘৰলৈ। তাই কৈছে ল'ৰাটো এনেকৈ হ'ল স্কুলৰ পৰা হাতখন ভাঙিলে কৈছে। তাহত মোক কৈছোঁ কেনেকৈ এনেকৈ ভাঙিব লাগে, তই আপডাল কৰিব লাগে, আপডাল নকৰ, অকল মোবাইলত বিজি হৈ থাকোঁ, সেইবুলি মই তেনেকৈ গালি দিছোঁ তাক। এনেকৈ কৰি কিনে মোক মালিকো কৈছিলে মোক যাওঁ যদি যোৱা। মই ক'লোঁ হ'ব, মই এতিয়া নাযাওঁচোন, মোক কেইদিনমান চাই লওঁ বুলি ক'লোঁ। তাৰ এনেকৈ কৰি কিনে আকৌ কেইদিনমান পিছত মই ফোন মাৰিছোঁ। হ'লেও মালিকে 5,000 টকা পঠিয়াই দিছে চিকিৎসা কৰিব। এনেকৈ কৰি কিনে এন্তে চিকিৎসা কৰি আছে। মইতো নাজানো সেই ল'ৰাটোৰ লগতে সি যে এনেকুৱা তাত গৈ এনেকুৱা কৰি আছে। আমাৰ গাঁৱৰে হয় এজন অৰুণ কছাৰী, লৈ যোৱাজন। মোৰ মানুহজনীৰ নাম অঞ্জু কছাৰী, মোৰ নাম তিলক কছাৰী। ৰাইজক কি জনাবি মানে এইটোৱে কৈছোঁ আৰু, য'তে নাথাকক মোৰ মানুহজনী লাগে, সেইটোৱে অনুৰোধ জানিছোঁ। মই ক'ব খুজিছোঁ ল'ৰা ছোৱালী লাগিব মানে মাইকীজনী, মোৰ মানুহজনী যেনেকুৱা হ'লেও লাগিবই মানে মোক। সেইটো বিষয়ে মই তাৰ টেনশ্যনতো মই মানে ঘৰ ভাঙি দিছোঁ দেই। সি মোক ইমান এনেকুৱা কৰি যাব নালাগে। মই মনত বহুত দুখ লাগিছে, পাহৰিব পৰা নাই মই। সি মোক যদি ইমান এনেকুৱা ভাবি কিনে কেলৈ আহিছিলে, ইমান সৰুৰ পৰা ভাল পাই কিনে সি মোক আহি কিনে সিয়ে নিজে মোক ভাল পাইছে ন। সেইটো কাৰণে মই বহুত মনত দুখ লাগিছে, এতিয়াও পাহৰিব পৰা নাই। এইখিনিকে মই কৈছোঁ আৰু যেনেকৈ হ'লেও মোক লাগিবই মোৰ মানুহজনীক, য'তে নাথাকক, এইটো মই কৈছোঁ। আমি এতিয়া কিনো ক'ম, আমাৰ এই ঘটনাটো আৰু আজি কেইদিনমান আগত মানে আমি অলপমান ল'ৰা বোৱাৰীহালক গম পাই আছিলোঁ, সিহঁতৰ চেওচেবাবোৰ দেখি পেলাই আমি মানে 2-এজন গাঁৱৰ মানুহে তেওঁলোকক ধৰি পেলাই আমি ধুনীয়াকৈ বুজালোঁ। মাৰপিট একো কৰা নাই, ধুনীয়াকৈ বহাই তেনেকৈ আমি বাহিৰা মানুহ মাতা নাই, গাঁৱৰ নিজৰ পৰিয়ালকেইটাক মাতি ধুনীয়াকৈ বুজালোঁ যে তেনেকৈ কাম কৰিব নাপায়। দেখিছাই নহয় নিউজে পেপাৰে এইবোৰকে অকল দেখি পাই থাকোঁ নহয়, তেনেকৈ হ'ব। আৰু মানুহজনটো নাই, বাহিৰতে আছে, কাম কৰি আছিলে। তাৰপৰা মই তাইক গোটেই মুখাই বুজাইছোঁ যে সেনেকুৱা কাম নকৰিবা, আৰু আজিৰ পৰা ল'ৰাটোকো আমাৰ ঘৰলৈ নাহিবা, তুমিও তাইক তেনেকুৱা আখৈচল নিদিবা, কথা বতৰা নাপাতিবা বুলি কয়। আমি তাইক ঘৰত ধুনীয়াকৈ বুজাই পেলাই ৰাখি থ'লোঁ। ৰাখি থোৱাৰ পিছত 4 দিনমান পাছত মানে এহেঁতে দুটাই কেনেকৈ লগ খালে আমি গম নাপাওঁ, সেইখিনি গম পাব নোৱাৰিলোঁ। এহেঁতে দুটাই, আমাৰজনীৰ হাতত মোবাইল ফোনো নাই, তথাপিতো কি যোগাযোগ কৰি কেনেকৈ কৰিলে 4 দিনমান আগত এহেঁতে দুটাই গুচি গ'ল। ৰাতিপুৱা দৰ্জাখন খুলিবলৈ যাওঁতে আমাৰজনী নাই। তেতিয়া আমি বিচৰি কৰিছোঁ যে নাই যেতিয়া আৰু আমি কি কৰিম, মানুহজনক মাতি পঠিয়ালোঁ। মানুহজন মাতি পঠিওৱাৰ পিছত মানুহজনে আহিলে, আহি পেলাই তাই কাৰ লগত থাকিম কি কৰিম বুলি ঘৰ দুৱাৰ ভাঙি দিলে। তাইও এনেকৈ কান্দি কুটি আছে। আৰু তাৰপৰা এতিয়া আমাক মানে বেছিকৈ লাগে, আপোনালোকক মাতা হৈছে, প্ৰশাসনক দিয়া হৈছে। আমাৰ য'তে নাথাকক আমাৰ এটা ল'ৰা লৈ গৈছে, ল'ৰাটোকো লাগে আৰু আমাক, মোৰ জায়েক হয়, তাইকো লাগে। সেইকাৰণে আমাক কোনোমতে হওক, য'তে নাথাকক, আমাৰ প্ৰশাসনে হওক বা যি মানুহে নহওক, তেওঁলোকক আমাক ফোনত যোগাযোগ কৰি আমাকো খবৰ দিয়ক। তাৰপিছতো থানাত ভৰাই পেলাই ৰাখি দিয়ক বুলি আমি আমাৰ ফালৰ পৰা আপোনালোকলৈ আহ্বান জনাইছোঁ। মই ল'ৰাটোৰ মাক হয়।
আজি কেইদিন হ'ল যে আপোনাৰ বোৱাৰীটো ঘৰৰ পৰা ওলাই গ'ল? মোৰ বোৱাৰী মানে আজি 4 দিন হৈছে। 4 দিনৰ পিছত ৰাইজে মানে ধৰি পেলাই মেল মিটিং কৰিলে। ময়ো ঘৰত নাথাকোঁ, মই মানে সেই গ্ৰীণবিলি স্কুলত থাকোঁ। তাৰপৰা মোৰ সৰু বোৱাৰীজনীয়ে মাতিলে, মা বায়ে এনেকৈ তেনেকৈ হৈছে, আপুনি আহক। তাৰপৰা এই মানে কোৱা দেখি পেলাই মই আহিলোঁ। ইয়াত এনেকৈ মানে চবেই গোটেই ঘৰৰ পৰিয়ালখিনিয়ে মানে বোৱাৰীজনীক বুজালোঁ কুৰালোঁ। ময়ে মানে খঙৰ চাটত দুচাট দিলোঁ বোৱাৰীজনীক, মাৰিলোঁ। মই কাকো মাৰিব দিয়া নাই, মই নিজে মাৰিছোঁ। তাৰপৰা এই ল'ৰাটোকো মাৰিছোঁ। তো এইটো এই মোৰ ল'ৰাটো ইমান দুখত কাম কৰিবলৈ গৈছে, এই নাতিটো এনেকৈ হাত ভৰি ভাঙিলে ন, হাত ভৰি ভাঙিলে বুলি মোৰ ল'ৰাটো বেচেৰা ইমান এই গৈছেহে, আজি এসপ্তাহ হোৱা নাই। তহঁতেতো এইখিনি কাম কৰিব নালাগিছিলে, এইবোৰক কেতিয়াও মানে ভুলত কৰিব নালাগিছিলে। ল'ৰা আৰু বোৱাৰী কেতিয়াবা হাই কাজিয়া হৈছিল? নাই, মোৰ ল'ৰা বোৱাৰী এদিনো হাই কাজিয়া নকৰে। আহে, ল'ৰাটো 2 দিন বা 3 দিন থাকিব, আকৌ তাৰপৰা তাই গুচিয়ে যায়গৈ। বোৱাৰীৰ লগত দুখৰ সুখৰ পাতিবই নাপায়। ল'ৰা দুটাও নাথাকে, বোৱাৰীজনীয়ে নাতিটোৱে অকলেহে থাকে। তাৰ কিহৰ খোৱাৰ অভাৱ হ'ল? খৰি লাগে কৈছে, খৰি লৈ দিছে। ওচৰতে মটৰ লৈ দিছে, ঘৰতে চোতালতে তাৰ মটৰ চটৰ খৰি পানী ইত্যাদি তাৰ অজৰমৰ। তাৰ একো মানে কষ্ট নাই পিন্ধা উৰাৰ কাৰণে। এতিয়া বোৱাৰী ঘৰত আহিবৰ কাৰণে কি কৰিব? মোৰ বোৱাৰীজনীক, এই ল'ৰা ছোৱালীহালক মোক লাগে, মোৰ বোৱাৰীজনীক লাগে যেনেকুৱা হ'লেও ন। এতিয়া নিউজত মই পঠিয়াই দিছোঁ। মইতো এইবিলাক বুঢ়ী মানুহ, মই একো নাজানো। মাত্ৰ আপোনালোকক মই কৈছোঁ, মোৰ বোৱাৰীজনীক মানে কৰি দিয়ক। যোনে কৰে, এই মোবাইলৰ নম্বৰ দিছে, এইটো মোবাইলৰ নম্বৰত মানে কৰি পেলাই আমালৈ মানে অনুৰোধ जनाय दिले হৈ গ'ল। क'क्राझार नोगोर मावसारि आफादनि सिङाव थानाय रायजो राजाफोरनि थाखाय मोनसे गोनांथार फोसावथाय। क'क्राझार नोगोर मावसारि आफादाव प्रपार्टी एबा हल्डिं टेक्सनि सेल्फ एसेसमेन्ट आरो रि एसेसमेन्ट खामानिया सोलिगासिनो।